বিশ্বব্ৰহ্মাণ্ড এক বিশাল আৰু জটিল সত্তা আৰু ইয়াক বুজাটো বিজ্ঞানৰ অন্যতম মৌলিক প্ৰশ্ন। এই ভিডিঅ'টো আমি বিশ্বব্ৰহ্মাণ্ড, ইয়াৰ ইতিহাস আৰু ইয়াৰ মূল উপাদানসমূহ এক্সপ্ল'ৰ কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্শ্বই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বিশ্বব্ৰহ্মাণ্ডক ডিফাইন কৰা হৈছে যে সকলো পদাৰ্থ আৰু শক্তিকে ধৰি থকা সকলো বস্তু আৰু ইয়াৰ অস্তিত্বত থকা স্থান আৰু সময়। প্ৰায় 13.8 বিলিয়ন বছৰ আগতে সংঘটিত হোৱা বিগ বেঙৰ পৰাই ইয়াৰ আৰম্ভণি হৈছিল বুলি ধাৰণা কৰা হয়। বিগ বেং থিয়ৰী সৰ্বকালৰ অন্যতম বিখ্যাত চাইণ্টিফিক থিয়ৰী। এই থিয়ৰীত বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিষয়ে আৰু আজি আমি জনা সকলোবোৰ কেনেকৈ হ'ল এই বিষয়ে বৰ্ণনা কৰা হৈছে। 1920 চনত বেলজিয়ামৰ জ্যোতিৰ্বিজ্ঞানী জৰ্জ লেমাইট্ৰে পোনপ্ৰথমবাৰৰ বাবে বিগ বেং থিয়ৰীৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ বিশ্বব্ৰহ্মাণ্ডখন ছিংগল পইণ্ট অৰ্থাৎ একক বিন্দু হিচাপে আৰম্ভ হোৱা বুলি মত প্ৰকাশ কৰিছিল, যাক তেওঁ কস্মিক এগ নামেৰে নামাকৰণ কৰিছিল। ইয়াৰ পিছত এই বিন্দুটো বিস্ফোৰণ ঘটি দ্ৰুতগতিত প্ৰসাৰিত হৈ বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ আৰু শক্তিৰ সৃষ্টি হয়। বহু বছৰ ধৰি বিগ বেং থিয়ৰীক বহুলভাৱে গ্ৰহণ কৰা নাছিল, কিন্তু 1960 চনত এই থিয়ৰীক সমৰ্থন কৰা নতুন প্ৰমাণৰ আৱিষ্কাৰ ঘটিল। জ্যোতিৰ্বিজ্ঞানীসকলে কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যনৰ আৱিষ্কাৰ কৰিছিল, যিটো বিগ বেঙৰ পৰা বাকী থকা ৰেডিয়েশ্যন বুলি ধাৰণা কৰা হৈছে। এই আৱিষ্কাৰে থিয়ৰীটোক নিশ্চিত কৰাত সহায় কৰিছিল আৰু সৰ্বকালৰ অন্যতম গুৰুত্বপূৰ্ণ চাইণ্টিফিক থিয়ৰী হিচাপে ইয়াক স্থান দিছিল। বিশ্বব্ৰহ্মাণ্ডখন আৰম্ভ হৈছিল অবিশ্বাস্যভাৱে উষ্ণ আৰু ঘন বিন্দু হিচাপে, অৰ্থাৎ ইনক্ৰেডিবলি হট এণ্ড ডেন্স পইণ্ট হিচাপে, যিটো তাৰ পিছত দ্ৰুতগতিত এক্সপাণ্ড হৈছিল। বিশ্বব্ৰহ্মাণ্ডখন শীতল হোৱাৰ লগে লগে পদাৰ্থ গঠন হ'বলৈ ধৰিলে আৰু সময়ৰ লগে লগে তৰা বা ষ্টাৰ্ছ, তাৰকাৰাজ্য বা গেলেক্সিছ আৰু গ্ৰহ বা প্লেনেটৰ সৃষ্টি হ'ল। এই প্ৰক্ৰিয়া আজিও চলি আছে, কিয়নো বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ অব্যাহত আছে বুলি বিশ্বাস কৰা হয়। এই ধাৰণাটোক কস্মিক ইনফ্লেশ্যন বুলি জনা যায় আৰু ইয়াৰ কাৰণ ডাৰ্ক এনাৰ্জি নামৰ এটা ৰহস্যজনক পদাৰ্থ বুলি ভবা হয়। এই ডাৰ্ক এনাৰ্জিৰ সঠিক স্বৰূপ এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই আৰু ই আধুনিক পদাৰ্থ বিজ্ঞানৰ অন্যতম ডাঙৰ ৰহস্য। এই ৰহস্যময় পদাৰ্থই বিশ্বব্ৰহ্মাণ্ডৰ সৰহভাগ পদাৰ্থ গঠন কৰে বুলি বিশ্বাস কৰা হয়, যদিও ইয়াক প্ৰত্যক্ষভাৱে ধৰা পেলাব পৰা নাযায়। বিজ্ঞানীসকলে এতিয়াও ডাৰ্ক মেটাৰৰ ধৰ্ম আৰু ই আন প্ৰকাৰৰ পদাৰ্থৰ লগত কেনে ক্ৰিয়া কৰে এই বিষয়ে বুজিবলৈ চেষ্টা কৰি আছে। বিশ্বব্ৰহ্মাণ্ডখন পদাৰ্থৰে গঠিত, যিটো পৰমাণু আৰু উপপৰমাণুৰ কণিকাৰে গঠিত। পদাৰ্থ গেলেক্সিত সংগঠিত, যিবোৰ মধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা একেলগে ধৰি ৰখা তৰা, গেছ আৰু ধূলিৰ থোপ। উদাহৰণস্বৰূপে মিল্কী ৱে গেলেক্সিত আমাৰ নিজৰ সূৰ্যকে ধৰি কোটি কোটি তৰা আছে। গেলেক্সিৰ বাহিৰেও বিশ্বব্ৰহ্মাণ্ডত গেলেক্সি ক্লাষ্টাৰ্ছ আৰু ছুপাৰ ক্লাষ্টাৰ্ছৰ দৰে বিশাল কস্মিক ষ্ট্ৰাকচাৰ আছে। এই বিশাল ষ্ট্ৰাকচাৰবোৰ মধ্যাকৰ্ষণ শক্তিয়ে একেলগে ধৰি ৰাখিছে আৰু ইয়াত কোটি কোটি গেলেক্সি থাকিব পাৰে। বিশ্বব্ৰহ্মাণ্ডত বিভিন্ন ধৰণৰ এক্সটিক বস্তু আছে, যেনে নিউট্ৰন ষ্টাৰ্ছ, ব্লেক হোল, পালচাৰ্ছ আদি। এই বস্তুবোৰ জীৱনৰ শেষত উপনীত হোৱা বিশাল তৰাৰ অৱশিষ্টৰ পৰা গঠিত। বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়ন চলি আছে আৰু অহৰহ বিকশিত হৈ আছে। নতুন টেলিস্কোপ আৰু প্ৰযুক্তিয়ে বিজ্ঞানীসকলক সময়ৰ পিছলৈ আৰু মহাকাশৰ গভীৰতালৈ উকি মাৰিবলৈ অনুমতি দিছে, যাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতি আৰু উৎপত্তিৰ বিষয়ে নতুন অন্তৰ্দৃষ্টি লাভ কৰিছে। অৱশেষত আমি ক'ব পাৰোঁ যে বিশ্বব্ৰহ্মাণ্ডখন ৰহস্যময় এক বিশাল আৰু জটিল সত্তা, যিয়ে যুগ যুগ ধৰি বিজ্ঞানী আৰু জনসাধাৰণৰ কল্পনাক আকৰ্ষণ কৰি আহিছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বিগ বেং থিয়ৰী অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে কিছু কথা জানিব পাৰিলা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ।